সমগ্ৰ বিশ্বজুৰি কৰোনাৰ ত্ৰাস দেশজুৰি অব্যাহত আছে লকডাউন এমুঠি চাউলৰ বাবে হাহাকাৰ কৰিছে দুখীয়া আৰ্তজনে ইয়াৰ মাজতে গ্ৰেপ্তাৰ কৰা হ'ল কৃষক নেতা সোণেশ্বৰ নৰ আৰু প্ৰণৱ দলেক জিপাল কৃষক শ্ৰমিক সংঘৰ এই দুইজন কৰ্মকৰ্তা কিহৰ বাবে কৰা হৈছে গ্ৰেপ্তাৰ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন আমাক আজি পুলিচে গ্ৰেপ্তাৰ কৰিছে ইয়াত 900 কুইণ্টেল চাউলৰ হৰলুকি হৈছিল তাৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিছিলোঁ আজি ষ্টেটমেণ্ট দিবৰ কাৰণে মাতিছিলে থানালৈ অচি আৰু এছডিপি আৰু আমাক আজি অন্য ভুৱা গোচৰ ৰুজু কৰি আমাক আজি গ্ৰেপ্তাৰ কাজিৰঙা সমবায় সমিতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ গৈ চৰকাৰী ৰোষত পৰিল নেকি এই ব্যক্তি দুজন এই অভিযোগনামাখনলৈ মন কৰক অভিযোগ অনুসৰি দুখীয়া আৰ্তজনৰ অধিকাৰ হৰণ কৰি কাজিৰঙা সমবায় সমিতিয়ে হৰলুকি কৰিছে 800ৰো অধিক কুইণ্টল চাউল অভিযোগ উত্থাপন হৈছে বিভাগটোৰ যোগান পৰিদৰ্শক আৰু অন্যান্য কৰ্মকৰ্তাৰ বিৰুদ্ধে এই সন্দৰ্ভত উচ্চ স্তৰৰ তদন্তৰ দাবীত ইতিমধ্যে এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰা হৈছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পিছে নাটকীয়ভাৱে যোৱা 7 মাৰ্চ তাৰিখে গ্ৰেপ্তাৰ কৰে ব্যক্তি দুজনক 2018 চনৰে এটি পুৰণি গোচৰৰ ভিত্তিত তেওঁলোকক গ্ৰেপ্তাৰ কৰে বোকাখাট আৰক্ষী থানাই সচেতন মহলে আজি প্ৰশ্ন কৰিছে চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ কৰিছে নেকি এই গ্ৰেপ্তাৰ প্ৰশ্ন উঠিছে যোগান বিভাগৰ স্বচ্ছতাৰ ওপৰতো লগতে উত্থাপিত হৈছে তেওঁলোকৰ মুক্তিৰ দাবী সামাজিক মাধ্যমত নিউজ ডেস্ক ৰিপৰ্ট জনদৃষ্টি নিউজ